মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ পাঠ 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা। এই পাঠটোত থকা মূল প্ৰশ্নসমূহৰ উত্তৰৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ তোমালোকে নিজৰ বহীত লিখি ৰাখিবলৈ যত্ন কৰিবা। গতিকে বলা আজি আমাৰ এই পাঠটোত থকা মূল প্ৰশ্নসমূহৰ বিষয়ে আলোকপাত কৰোঁ। 1 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। তলত আমাৰ কিছুমান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ নে অশুদ্ধ সেইখিনি বিচাৰি উলিয়াব লাগে। 1 ক প্ৰশ্ন, ভাৰতৰ 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ। 1 খ প্ৰশ্ন, জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰথম। উত্তৰ অশুদ্ধ। গ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰায় সমষ্টি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। উত্তৰ শুদ্ধ। ঘ প্ৰশ্ন, দক্ষিণ ভাৰতৰ কলামাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। 1 ঙ, মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ অশুদ্ধ। এইখিনিতে এই পাঠটোত থকা 1 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰখিনি ইতিমধ্যে আমি সমাধান কৰিলোঁ। এতিয়া আমি 2 নম্বৰত থকা প্ৰশ্নসমূহৰ বিষয়ে সমাধান কৰাৰ বাবে আমি চেষ্টা কৰিম। 2 নম্বৰ প্ৰশ্ন আছে, শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। তলত আমাৰ কেইটামান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰে আমাক 3টাকৈ বিকল্প দিয়া আছে আৰু প্ৰশ্নটোৰ সৈতে যিটো বিকল্প শুদ্ধ হয় সেই শুদ্ধ বিকল্পটো আমি বিচাৰি উলিয়াই লিখিব লাগে। গতিকে বলা আমি চাওঁ 2 কত প্ৰশ্নটো কি আছে। দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব যে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। 2 খ, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 380, 382, 324। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। 2 গ প্ৰশ্ন, ফল মূল উৎপাদনত পঞ্জাৱ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। ইয়াৰ উত্তৰ হ'ব ফল মূল উৎপাদনত জম্মু কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম। 1 ঘ, মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাঁইটীয়া তৃণজাতীয় উদ্ভিদ পোৱা যায়। ইয়াৰ উত্তৰ হ'ব মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। ঙ প্ৰশ্ন, ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। এতিয়া 2 নম্বৰৰ আমাৰ যিখিনি প্ৰশ্ন আছিল এইখিনি আমি আলোচনা কৰিলোঁ। এতিয়া আমি 3 নম্বৰৰ প্ৰশ্নৰখিনি আলোচনা কৰিম। 3 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। তলত আমাৰ এটা ধুনীয়াকৈ এটা তালিকা বনাই দিয়া আছে, এটা ক অংশ আৰু এটা খ অংশ আছে। এতিয়া আমি ক অংশৰ সৈতে খ অংশ মিলাব লাগে। এতিয়া তোমালোকে চাবা প্ৰথমটোত আছে মৌচুমীয় উদ্ভিদ ক অংশত আৰু খ অংশত
এটো কোনটোৰ লগত মিলিব আমি জানো যে মৌচুমীয় উদ্ভিদৰ বাবে বছৰি বৰষুণৰ পৰিমাণ 100 সেন্টিমিটাৰৰ পৰা 200 সেন্টিমিটাৰৰ ভিতৰত হ'ব লাগে গতিকে ক অংশৰ 1 প্ৰশ্নটো খ অংশৰ 4 নম্বৰ লগত মিলিব তাৰপিছত ক অংশৰ 2 নম্বৰ প্ৰশ্ন তৃণজাতীয় উদ্ভিদ বছৰি বৰষুণৰ পৰিমাণ হ'ব লাগে 50 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰৰ ভিতৰত গতিকে ক অংশৰ 2 প্ৰশ্নৰ উত্তৰটো খ অংশৰ 3 লগত মিলিব যে ক অংশৰ 3 কাইটিয়া মৰুচ উদ্ভিদ আমি জানো যে কাইটিয়া মৰুচ উদ্ভিদ আমাৰ কিতাপত দিয়া মতে 30 সেন্টিমিটাৰতকৈ কম বছৰি বৰষুণ হোৱা অঞ্চলত হয় কিন্তু এই তালিকাখনত যেহেতু 30 সেন্টিমিটাৰ দিয়া নাই গতিকে ইয়াত এটা বিকল্প আছে যে 50 সেন্টিমিটাৰতকৈ কম বৰষুণ গতিকে আমি এতিয়া 30 যেহেতু দিয়া নাই গতিকে আমি এতিয়া ইয়াত আমি 50 টোই আমি শুদ্ধ বুলি ধৰিব লাগিব গতিকে 3 নম্বৰটো 3ৰ কটো কৰ 3 নম্বৰটো খৰ 2 নম্বৰ লগত মিলিব এতিয়া 3ৰ 4 চিৰসেউজীয়া উদ্ভিদ বৰষুণ হয় এটো মিলিব খ অংশৰ 1ৰ লগত 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় এইখিনিতে আমাৰ 3 নম্বৰ প্ৰশ্নত যেটো তালিকা আছিল আমি এইখিনিতে সমাধান কৰিলো এতিয়া আমি 4 নম্বৰত থকা প্ৰশ্নসমূহৰ উত্তৰ বিষয়ে আমি আলোকপাত কৰিম 4 নম্বৰত কৈছে চমু উত্তৰ লিখা 40টা মান শব্দৰ ভিতৰত তলত আমাৰ 4 নম্বৰৰ কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে এই প্ৰশ্নবিলাকৰ উত্তৰ আমি 40টা শব্দৰ আশে-পাশে লিখিব লাগিব 4 ক প্ৰশ্ন হ'ল জনসংখ্যাৰ হ্ৰাস বৃদ্ধি কি কাৰণত হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব এনে ধৰণৰ কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হয় জনসংখ্যাৰ এনে হ্ৰাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয় সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয় কিন্তু প্ৰাকৃতিক কাৰণ যেনে প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন ৰোগ ব্যাধি যুদ্ধ বিগ্ৰহ মহামাৰী স্থায়ীভাৱে ঠাই এখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সামূহিকভাৱে কমিবও পাৰে আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হয় তেতিয়া জনসংখ্যা বাঢ়িব ধৰে খ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি ইয়াৰ উত্তৰ হ'ল ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল দেশখনৰ বিশালতা বেলেগ বেলেগ ভূ-প্ৰকৃতি বিষুৱৰ পৰা দূৰত্ব উচ্চতাৰ পাৰ্থক্য মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে 4 ঘ প্ৰশ্ন ভাৰতবৰ্ষৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় উত্তৰ সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 সেন্টিমিটাৰৰ অধিক হয় আৰু উষ্ণতা 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী সেন্টিগ্ৰেডৰ বা সেন্টিমিটাৰৰ ভিতৰত থাকে তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ডাল উজনি অসম অৰুণাচল হিমালয়ৰ নামনি অংশ মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায় এতিয়া প্ৰশ্ন হ'ল 4 ঘ ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি ইয়াৰ উত্তৰ হ'ব মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলামাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয় এইখিনিতে আমি 4 থকা প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিলো এতিয়া আমি 5 নম্বৰত থকা প্ৰশ্নসমূহৰ উত্তৰ বিষয়ে আলোচনা কৰিম 5 নম্বৰত কৈছে উত্তৰ লিখা
80টামান শব্দৰ ভিতৰত 5 নম্বৰত যিকেইটা প্ৰশ্ন আছে তাৰ প্ৰশ্নৰ উত্তৰবিলাক 80টা শব্দৰ ওচৰে-পাজৰে আমি লিখিব লাগিব এতিয়া 5ৰ খৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ জলবায়ু ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা এই প্ৰশ্নৰ উত্তৰটো প্ৰথমে আমি এটা ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহ কেনেদৰে প্ৰবাহিত হয় তাৰ বাবে এটা মানচিত্ৰ অংকন কৰিব লাগিব আৰু অংকন কৰাৰ পিছত তাৰ বিষয়ে আমি তলত লিখিব লাগিব গতিকে আমি মানচিত্ৰটো মই দেখুওৱা ধৰণে তোমালোকে আঁকি ল'ব পাৰা বা তোমালোকৰ কিতাপতো চিত্ৰ 9.1 যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো অংকন কৰি এনেদৰে অংকন কৰি প্ৰশ্নৰ উত্তৰখিনি এনেদৰে লিখিব পাৰা গ্ৰীষ্মকালত কৰ্কট ক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাৱ গধুৰ বায়ু বৈ আহে এই বতাহৰ এটি সোঁতে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে কৰমণ্ডল উপকূলীয় অঞ্চল অসম মেঘালয় অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয় আনফালে আৰৱ সাগৰৰ ওপৰেৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল কঙ্কণ উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয় 5ৰ গ প্ৰশ্ন ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো এনেদৰে হ'ব জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয় গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হয় আনহাতে বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হয় পশ্চিম বংগ বিহাৰ উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তৰ্গত দান অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী বৃষ্টিপাত তুলনামূলকভাৱে কম হ'লেও পঞ্জাৱ আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয় ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যকা গোদাবৰী কৃষ্ণা কাবেৰী নদীৰ মুখনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয় পঞ্জাৱ হাৰিয়ানা ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে গেহুক মূল কৃষি হিচাপে লোৱা হৈছে ইয়াৰ বাহিৰেও মধ্যপ্ৰদেশ বিহাৰ পশ্চিম বংগ আদি প্ৰদেশতো গেহু খেতি কৰা হয় মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলামাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয় ৰাজস্থান মধ্যপ্ৰদেশ পূব মহাৰাষ্ট্ৰ কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজাৰ খেতি কৰা হয় দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয় অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ ওখ এঢলীয়া মাটি পশ্চিম বংগ দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয় বিহাৰ উত্তৰ প্ৰদেশ পঞ্জাৱ ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰৰ খেতি কৰা হয় পশ্চিম বংগ উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাট খেতি কৰা হয় তাৰোপৰি মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মছলা জাতীয় শস্যৰ খেতি কৰা হয় জম্মু কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা আপেল আঙুৰ আদি ফল-মূলৰ খেতি কৰা হয় সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতিৰ বহুলভাৱে কৰা হয় 5ৰ গ প্ৰশ্ন মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ ক'ত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ল
বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰৰ বৰষুণ হোৱা আৰু প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদবোৰো বৃদ্ধি হয়। আনহাতে শীতকালত মৌচুমী অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। মৌচুমীয়া উদ্ভিদৰ উদাহৰণ হ'ল শাল, চেগুন, শিমলু, শিশু অৰ্জুন ইত্যাদি। অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিম ঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়। 5 গ প্ৰশ্ন, ধান খেতিৰ বাবে কেনেকুৱা জলবায়ু প্ৰয়োজন? ভাৰতবৰ্ষৰ ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা। উত্তৰ, ধান খেতিৰ বাবে গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হ'ব লাগিব। আনহাতে বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হ'ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ'ল পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাৱ। 5 ঙ, জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা। উত্তৰ, অত্যধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন-যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে। এইখিনিতে আমাৰ 9 নম্বৰ লেচনত বা পাঠটোত থকা যিখিনি প্ৰশ্ন আছিল তাৰ উত্তৰৰ বিষয়ে আমি এইখন ভিডিঅ'ত আলোচনা কৰিলোঁ। তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই তোমালোকৰ বাবে প্ৰস্তুত কৰা ভিডিঅ'সমূহ মোৰ চেনেলত আপলোড দিয়াৰ লগে লগে তোমালোকে লাভ কৰিব পাৰা আৰু নিজৰ প্ৰশ্ন উত্তৰসমূহ অতি সহজে উলিয়াব পাৰা। ধন্যবাদ।